হে দোস্ত, আমাৰ ভাৰতবৰ্ষখন এখন এনেকুৱা দেশ য'ত ভগৱান ৰূপী বহুত ঋষি মুনি দেৱ দেৱীৰ জন্ম হৈছিল। আজি মই এনেকুৱা এজন মহান বাবাৰ কথা ক'ম, যিজন বাবাই মানে অলপ আধ্যাত্মিক হ'বলৈ গৈ আছে ভিডিঅ'টো, কিন্তু অলপমান চাওকচোন যে এনেকুৱা মানুহৰ ভাৰতত জন্ম হৈছিল। নিম কৰলি বাবাৰ কথা শুনিছে আপোনালোকে। বৰ্তমান বাবা নাই পৃথিৱীত, কিন্তু বাবাই যি যি কৰি থৈ গৈছে অলপমান শুনক। প্ৰথমতেতো এপলৰ যিজন CEO এপল কোম্পানী ষ্টিভ জব, যাৰ কাৰণে আমি আজি আইফোন আইপেড চলাব পাৰিছোঁ, সেই CEOজন যেতিয়া এপল কোম্পানী বনাই কনফিউজনত আছিল, মই এতিয়া কেনেকৈ আগবঢ়াই লৈ যাওঁ একো আইডিয়া পোৱা নাছিল, তেতিয়া তেওঁ আমেৰিকাৰ পৰা এই বাবাৰ ওচৰত আহিছিল আৰু বাবাই তেওঁক আইডিয়া দিছিল কেনেকৈ এপল কোম্পানী আগবঢ়াই লৈ যাব পৰা যায়, আশীৰ্বাদ দিছিল। আৰু সেই আশীৰ্বাদ লৈ গৈ আমেৰিকাত এপল কোম্পানী ষ্টিভ জবে বনালে, আৰু আজি এপল কোম্পানী এই ৱৰ্ল্ডৰ ভিতৰতে চবচে হায়েষ্ট ভেলুৱেবল কোম্পানীৰ ভিতৰত পৰে। ইয়াৰ উপৰিও ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গ যেতিয়া ফেচবুকক লৈ চিন্তাত আছিল, ফেচবুক যেনেকৈ ভাবিছিল তেনেকৈ আগবঢ়াই নিব পৰা নাছিল, মাৰ্ক জুকাৰবাৰ্গক ষ্টিভ জবে ভাৰতৰ এই আশ্ৰমখনত আহিব কৈছিল। নিম কৰলি বাবাৰ ফেচবুকৰ মালিকে নিজে কৈছে, চাওক ভিডিঅ'টোত। One of my mentors, Steve Jobs, and he told me that in order to reconnect with what I believed as the mission of the company, I should visit this temple that he had gone to in India. আৰু এনেকে উৰি আহিছিল মাৰ্ক জুকাৰবাৰ্গ আমেৰিকাৰ পৰা ভাৰতৰ উত্তৰাখণ্ডৰ কেচি ধামত থকা নিম কৰলি বাবাৰ এই আশ্ৰমত, আৰু ইয়াৰ পৰা আইডিয়া ল'লে আৰু আজি ফেচবুক ক'ত আছে চাওক। নিম কৰলি বাবাক লগ পোৱা নাছিল মাৰ্ক জুকাৰবাৰ্গে, কাৰণ নিম কৰলি বাবাই দেহত্যাগ কৰিছিল 1973 1973, আনকি ষ্টিভ জবেও লগ পোৱা নাছিল। ষ্টিভ জবে আহিছিল 1974, এক বছৰ পিছত বাবা ঢুকুৱাৰ। কিন্তু হ'লেও বাবা নাথাকিলেও বাবাৰ তাত কিবাটো আছে যে তাত যোৱাৰ লগে লগে মাথাটো খোল খাই যায়, বেলেগ এটা ৰিয়েল পৃথিৱীখন দেখিব পায় বুলি বহুতে কৈছে। এতিয়া আহোঁ আমাৰ বিৰাট কোহলিলৈকে। বিৰাট কোহলি নিম কৰলি বাবাৰ এজন বহুত ডাঙৰ ভক্ত হয়। যেতিয়া বিৰাট কোহলি নিম কৰলি বাবাৰ ওচৰত আহিছিল, তেতিয়া এই ফুটেজটো ভাইৰেল হৈছিল, কেনেকৈ চেলফি লৈ আছিল বিৰাট কোহলিৰ লগত। বহুত টাইম বিৰাট কোহলি আছিল, আৰু অনুষ্কা শৰ্মাই এই স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰিছিল, মানে এইটো ষ্টৰি দিছিল যে কেনেকৈ বিৰাট কোহলি যেতিয়া বেয়া প্ৰদৰ্শন কৰি আছিল, নিম কৰলি বাবাৰ ওচৰত অহাৰ পিছত কেনেকুৱাকৈ এটা সুফল পালে। বহুত ডাঙৰ ডাঙৰ হলিউডৰ চেলিব্ৰিটি এই এক্ট্ৰেছজনক চিনি পায়। এক্ট্ৰেছজনে এনেকৈ কৈছিল যে মই যেতিয়া নিম কৰলি বাবাৰ ফটোটো দেখিছিলোঁ, তেতিয়াই মোৰ এনেকুৱা ভাৱ হৈছিল যে মই কি ক'ত আছোঁ। মানে It came from seeing a picture of a guru called Neem Karoli, and I was so drawn to the picture of this person, and I didn't know who he was or what he was about, but felt a very strong interest. কোন আছিল এই নিম কৰলি বাবা? বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নিম কৰলি বাবা অৰিজিনেল নাম আছিল লক্ষ্মীনাৰায়ণ শৰ্মা। 1900 চনত তেওঁ জন্মগ্ৰহণ কৰিছিল, আৰু তেওঁৰ নামটো নিম কৰলি বাবা কিয় হ'ল এইটো এটা চমৎকাৰ। মানে বৰ্তমান নিম কৰলি বাবাৰ য'ত আশ্ৰমখন আছে কেচি ধাম উত্তৰাখণ্ডৰ, তালৈকে নিম কৰলি বাবা এসময়ত আহি আছিল ট্ৰেইনত, আৰু ট্ৰেইনত আহোঁতে এটা ঘটনা ঘটিল যে যিজন প্ৰথম টিটি আছিল ট্ৰেইনৰ, সেই টিটিজনে নিম কৰলি বাবাক চিনি পাইছিল মানে, আৰু নিম কৰলি বাবাক আদৰ সাদৰেৰে ট্ৰেইনত আহি বহাই দিলে যে আপুনি বহক, আপুনি টিকেট কাটিব নালাগে, আপুনিতো বাবা আমাৰ সেই আৰু। কিন্তু ছেকেণ্ড টিটিজনে তেওঁক চিনি পোৱা নাছিল, তো অলপ দেৰিকে ছেকেণ্ড টিটিজন আহিল আৰু টিকেট 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 বিচাৰিব ধৰিলে। নিম কৰলি বাবাৰ লগত টিকেট নাছিল, তো নিম কৰলি বাবাক বহুত বেয়া ব্যৱহাৰ কৰি ট্ৰেইনৰ পৰা নমাই দিলে নিম কৰলি ষ্টেচনত। তাত এটা ষ্টেচন আছিল নিম কৰলি, বৰ্তমান ষ্টেচনটো আছে, আৰু তেওঁ নামিল, বাবাও নামিল, আৰু গছৰ তলত বহি থাকিল, আৰু আচৰিতভাৱে সেই ট্ৰেইনখন তাৰ পৰা ষ্টাৰ্ট নোহোৱা হ'ল, মানে নাযায় এই ট্ৰেইনখন। বহুত মেকানিক আহিল, বহুত ৰেলৱেৰ মানুহ আহিল, আৰু তেতিয়া গম পালে, ৰাইজৰ মানুহে ক'লে আৰু যে এজন বাবাক ট্ৰেইনৰ পৰা বেয়া ব্যৱহাৰ কৰি নমাই দিয়া হৈছিল। আৰু বাবাজনক পুনৰ আদৰ সাদৰ কৰি সেই টিটিজনে বহুত ক্ষমা খুজি পুনৰ ট্ৰেইনত বহালে, আৰু ট্ৰেইনখন চলিল। এনেকেই নিম কৰলি বাবা বুলি প্ৰখ্যাত হ'ল। আমাৰ এই ভাৰতখনত সৎ বাবাৰতো আকাল নাই, কতই নিজকে বাবা সজাই কিমান ঘৃণনীয় অপৰাধ, কিমান কি দুষ্কৃত মানে সেই কৰে, বেয়া কাম কৰে আৰু। কিন্তু নিম কৰলি বাবাৰ দৰে বাবাও এই ভাৰতখনত জন্মিছে, যাক বহুতে ভগৱান হনুমানৰ ৰূপ বুলি বহুতে কয়।
বজৰংবলীৰ মানে বহুত এনেকুৱা কাহিনী বাবাই কৰি থৈ গৈছে চমৎকাৰ একবাৰ বোলে বাবাই দিল্লীত আছিল কেইটামান মানুহে বাবাক লগ কৰিব আহিলে তাৰ মাজত এজন বাংলাদেশীও আছিল আৰু বাংলাদেশীজনক দেখিয়ে বাবাই এনেকৈ কৈছিল যে চিন্তা কৰিব নালাগে তোমাৰ ভাই অতি জলদি দুশ্মনৰ পৰা আহিব আৰু নিজৰ দেশত ৰাজত্ব কৰিব এই মানুহজন পাগল হৈ গ'ল হে মোৰ ভাইটোতো বৰ্তমান জেলত বন্দী হৈ আছে পাকিস্তানত মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছে 2-1 দিন পিছত তেওঁক মৃত্যুদণ্ড দিব কিন্তু তেওঁ আহি বাবাই কৈছে দেশত ৰাজত্ব কৰিব ৰাজ কৰিব কি হ'ব তেতিয়া বাবাই কৈছে এইবিলাক চিন্তা কৰিব নালাগে আপুনি যাওক নিজৰ ভাইটোক আগ্ৰসাদৰ কৰাৰ জাষ্ট আৰম্ভ কৰি দিয়ক আৰু পিছত এই মানুহজনে ইণ্টাৰভিউত কৈছে যে তেওঁ আছিল বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী শ্বেখ মুজিবুৰ ৰহমান তেখেতৰ দাদেক মানে শ্বেখ মুজিবুৰ ৰহমানক পাকিস্তান আৰ্মীয়ে বন্দী কৰি জেলত থৈ মৃত্যুদণ্ড দিছিল কিন্তু তেখেতে সেই জেলৰ পৰা ওলাইও আহিলে আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীও হ'ল আৰু এই কথা নিম কৰলি বাবাই আগতে কৈ দিছিল সেই সময়ত জেলত আছিল এনেকুৱা বহুত চমৎকাৰী ঘটনা বাবাই কৰি থৈ গৈছে মই আৰু দুটা কাহিনী শুনাম নিম কৰলি বাবাৰ মানে এইবিলাক কোনো মনে ৰচা কাহিনী নহয় পুৰা প্ৰুফ আছে ভিডিঅ' আছে মানে মানুহে ইণ্টাৰভিউ দিছে পুৰা প্ৰুফ থকা কাহিনী একবাৰ এজন বাহিৰৰ প্ৰফেচাৰ ৰিচাৰ্ড এলবাৰ্ট আছিল তেখেতৰ নাম তেখেতে মানে ড্ৰাগছৰ ওপৰত অধ্যয়ন কৰি আছিল বাহিৰত হাৱাৰ্ডত নাপত তেখেতো নিজে বহুত ড্ৰাগছ আসক্ত হৈ পৰিল আৰু নিম কৰলি বাবাৰ ওচৰত তেখেতে আহিল বহুত ৰিচাৰ্চ কৰিলে তেখেতক ক'লে যে নিম কৰলি বাবাৰ ওচৰত যাব লাগে আৰু যি সময়ত তেখেতে বাবাৰ ওচৰত আহিছিল সেই সময়ত বাবা ঢুকুৱা নাছিল বাবা আছিলে আৰু বাবাক কথাটো ক'লে বাবাই ক'লে যে ড্ৰাগছ আছে নেকি আপোনাৰ লগত তেখেতে ক'লে ড্ৰাগছ আছে মোৰ লগত মই পকেটত লৈয়ে থাকোঁ মই মানে ড্ৰাগছ খাই থাকোঁ বাবাই ক'লে দিয়কচোন মোক আৰু বাবাই এটা ড্ৰাগছ খাই দিলে তাৰপিছত বাবা সুস্থ সবল অৱস্থাত আছে বিশেষ পাগল হৈ গৈছে এই ড্ৰাগছ এটা খাই দিছে বাবাৰ একো হোৱা নাই এতিয়া বাবাই আৰু ক'লে যে তোমাৰ লগত কিমান ড্ৰাগছ আছে সি পুৰা বটলটো উলিয়াই দিলে ইমান ডাঙৰ সমীয়ৰ বটলত ধৰে যে ইমান ড্ৰাগছ আছে বাবাই সেই গোটেই ড্ৰাগছ খাই দিলে পানী দিয়ে কিন্তু বাবাৰ একোৱেই নহ'ল আৰু এইটো দেখি ৰিচাৰ্ডে বাবাৰ চৰণত পৰি গ'ল আৰু ৰিচাৰ্ডে গোটেই জীৱন বাবাৰ লগত থাকিম বুলি বা বাবাৰ কাৰণে নিজক উৎসৰ্গা কৰিম বুলি প্ৰতিপন্ন কৰিলে আৰু এই ৰিচাৰ্ডৰ নাম পিছত বাবাই ৰামদাস দিলে আৰু ৰামদাসে গোটেই জীৱন বাবাৰ ওচৰত থাকি গ'ল এনেকুৱা কাহিনী একবাৰ বাবাই আৰু বোলে কি কৰিছিল হঠাৎ নিজৰ ভক্ত বুঢ়া বুঢ়ী এজনৰ ওচৰত গুচি গৈছে মানে তাতে আশ্ৰমৰ কাষতে আৰু ঘৰ থাকে না ঘৰত ভক্ত দুজন পাগল যাক আমি বাবা আমাৰ ঘৰত আহিছে আহক বাবা যি আছে খাব দিলে আৰু বাবাই কি কৰিলে বিচনাত শুই থাকিলে তেখেতসকলৰ আৰু তেখেতসকলে মাটিত থাকিলে আৰু বাবা আহিছে আৰু গোটেই ৰাতি বাবাই বোলে কেকাই থাকিল চিঞৰি আছে বাবাই চিঞৰি আছে এখেতসকলে মাতিব নোৱাৰে বাবাই কিবা কৰি আছে আৰু দুই এবাৰ মাতে বাবা আপুনি কিবা প্ৰব্লেম হৈছে নেকি বাবাই একো নকয় বাবাই অলৱেজ কম্বল এখন উৰি থাকে তো কম্বলখন নাকে মুখে লৈ পিনে বাবাই এনেকৈ কঁপি আছে সেই কৰি আছে আৰু যেতিয়া ৰাতিপুৱা হ'ল বাবা উঠিলে বাবা উঠি পিনে বাবাই সেই কম্বলখন দিলে গৃহস্থক দিলে ক'লে যে এই কম্বলখন নদীত উটাই দিলে হ'ল কম্বলখন যাতে কাকজ চুব নিদিয়ে আৰু যেতিয়া কম্বলখন ল'লে গৃহস্থ কম্বলখন মস্ত ওজন তাতে লোৱা চোৱা সপা থকাত ধৰে কিন্তু গৃহস্থই সেইবিলাক খুলি নাচালে নদীত উটাই দিলে আৰু তাৰে পিছদিনা সেই মানুহ ঘৰৰ যিজন ল'ৰা আৰ্মিত কাম কৰে যুদ্ধ কৰি আছিল সেই ল'ৰাজন আহি ক'লে যে চব ফালৰ পৰা মোক গুলিয়াই আছে দুশ্মনে কিন্তু মোৰ গাত গুলি লগা নাছিল নাজানো মোৰ গাটো কেনেকুৱা শক্তি আহি গৈছিল মোৰ গাত গুলি লাগি পৰি যায় একো নহয় আৰু তেতিয়া গৃহস্থই বুজি পালে যে সিদিনা নিম কৰলি বাবা যে ৰাতি আহিছিল একচুৱেলি এই আৰ্মিত থকা ল'ৰাজনক বচাব আহিছিল সেই আৰ্মিত থকা ল'ৰাজনে যুদ্ধ কৰি আছিল আৰু নিম কৰলি বাবাই কম্বলখন উৰি সেই কম্বলখনেৰে দুশ্মনৰ গুলিবিলাক ৰখাই আছিল আৰু যে ইমান ওজন হৈছিল কম্বলখন মানে সেই গুলিবিলাকৰ কাৰণে ওজন হৈছিল এনেকুৱা চমৎকাৰ কৰি থৈ গৈছে একবাৰ নিম কৰলি বাবাৰ আশ্ৰমত বোলে কিবা এটা অনুষ্ঠান হৈছিল ঘিটো কম হৈছিল বহুত কম হৈ গ'ল ঘিটো তো নিম কৰলি বাবাই কৈছিল যে নদীৰ পৰা অলপ পানী আনি মাৰি দি দিলে সেই নদীৰ পানীখিনি ঘি হৈ গৈছিল আৰু যেতিয়া
অৰিজিনেল ঘি আহি পালে এতিয়া নিম কৰলি বাবাই বুলি কৈছিল যে এই ঘিখিনি নদীত গৈ আৰু নিদিলে হ'ল নদী মাতাক কাৰণ নদী মাতাই আমাক ঘি দিছিল এনেকুৱা বহুত কাহিনী বহুত ঘটনাত আছে নিম কৰলি বাবাক লৈ আপোনালোকে যেতিয়া যাব এটা অনুৰোধ কৰিছোঁ নিম কৰলি বাবাৰ ওচৰত যাওক ময়ো অতি শীঘ্ৰে যাব চেষ্টা কৰিম দিল্লীৰ পৰা 350 কিলোমিটাৰ দূৰ উত্তৰাখণ্ডৰ কেচি ধাম তাত নিম কৰলি বাবাৰ আশ্ৰম আছে এই আশ্ৰমত যোৱাৰ লগে লগে বেলেগ এটা ভাইবছ পাই বোলে তো এইটোৱে আছিল ভিডিঅ' মানে বহুতে ভাবিব পাৰে কি ভিডিঅ' বনালো এইটো কিন্তু সঁচাকৈ কিছুমান বস্তু ভক্তি বা কিছুমান চমৎকাৰীৰ একো এক্সপ্লেনেশ্যন নাথাকে আজি ষ্টিভ জবৰ পৰা মাৰ্ক জুকাৰবাৰ্গৰ পৰা বিৰাট কোহলিৰ পৰা কিমান মানুহ এই বাবাজনৰ ওচৰত আৰ্পিত হৈছে তো আপোনালোকেও যদি পাৰে যাব মই যাব চেষ্টা কৰিম আৰু গ'লে ব্লগ বনাম থেংক ইউ আৰু নিম কৰলি বাবা য'তে ৰাখক কিয় মোক যাতে আশীৰ্বাদ দিয়ে মই যাতে আপোনাৰ আশ্ৰমত যাব পাৰোঁ